নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল আজি 2 অক্টোবৰ আৰু আজি এই 2 অক্টোবৰ বিশেষ দিনটোতে মই গৈ আছো এক বিশেষ স্থানত 2 অক্টোবৰটো বিশেষ এই কাৰণেই কাৰণ আপোনালোকে সকলোৱে গম পায় আজি গান্ধী জয়ন্তী আৰু আজি এই গান্ধী জয়ন্তীৰ বিশেষ দিনটোতে মই গৈ আছো এক বিশেষ স্থানত আপোনালোকে হয়তো ইতিমধ্যে টাইটেল আৰু থাম্বনেইল চাই পেলাই গম পাইছে মই ক'ত গৈ আছো হয় মই গৈ আছো যোৰহাট স্থিত ঢেকিয়াখোৱা বৰ নামঘৰত বহু দিনৰ পৰা ঢেকিয়াখোৱা বৰ নামঘৰ যাম বুলি ভাবি আছিলোঁ কিন্তু তেনেকৈ যোৱা হোৱা নাছিলে সেয়েহে ভাবিছোঁ এতিয়া গৈ আহোঁ আৰু যিহেতু যাম যেতিয়া অত দূৰ যাম যেতিয়া ভাবিছোঁ ব্লগ ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাওঁ যোৱা জাৰ্ণিটো হওক বা ঢেকিয়াখোৱা বৰ নামঘৰৰ পৰিৱেশটো হওক আপোনালোকে আজি এই ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব ঢেকিয়াখোৱা বৰ নামঘৰৰ পৰিৱেশটো আৰু লগতে মই কেনেদৰে গৈছোঁ সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কণ্টিনিউ শেষলৈকে চালে গম পাব আৰু ভিডিঅ'টো আৰম্ভণিতে মই এটা কথা আপোনালোকক কৈ থওঁ ব্লগছ ভিডিঅ' বনোৱা তেনেকুৱা মোৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই তো ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে খালি কমেণ্টত এটা কমেণ্ট কৰি দিব আৰু যদি ভাল হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ এই চেনেলত বহুত দিন হ'ল ভিডিঅ' আপলোড কৰা নাছিলোঁ সেয়েহে ভাবিছোঁ ব্লগছ ভিডিঅ' বনাওঁ আৰু আমাৰ এই চেনেলত আপলোড কৰোঁ মেইন চেনেলটোত মই আঁচনিৰ ৰিলেটেড ইনফৰমেশ্যনবোৰ দি যাওঁ তো আপোনালোকে যদি এতিয়ালৈকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই চেনেলৰ যদি ভিডিঅ'বোৰ আপোনালোকে চাব বিচাৰে বিভিন্ন ঠাইৰ ভিডিঅ'বোৰ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব এতিয়া বন্ধুসকল আহক যোৱা জাৰ্ণিটো আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাওঁ আৰু আপোনালোকে চাবলৈ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই থাকক গতিকে বেছি দেৰি নকৰি আজি আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ বন্ধুসকল মোৰ মটো ব্লগৰ তেনেকুৱা কোনো ধৰণৰ ছেটআপ নাই সেইকাৰণে আপোনালোকক মই মটো ব্লগটো ভালদৰে দেখুৱাব পৰা নাই ভাবিছোঁ অতি সোনকালে এটা মটো ব্লগৰ ছেটআপ ফিটিং কৰিম আৰু তাৰপিছত আপোনালোকে পুৰা ধামাকা মটো ব্লগৰ ভিডিঅ' আমাৰ এই চেনেলত চাব পাৰিব আৰু আমি আহি বৰ্তমান পাইছোঁ এই কাজিৰঙাৰ মাজমজিয়া আৰু ইয়াৰ পৰাও এতিয়া বহুখিনি দূৰ আমি যাব লাগিব তাৰপিছতে আমি ঢেকিয়াখোৱা বৰ নামঘৰ পাম আমি নগাঁৱৰ ফালৰ পৰা আহি আছোঁ সেইকাৰণে আমি এতিয়া কাজিৰঙাৰ মাজ পাইছোঁহি আৰু ইয়াৰ পৰা নাই কমেও এতিয়াও 150 কিলোমিটাৰমান দূৰ আমি যাত্ৰা কৰিব লাগিব আৰু আমি আহি বৰ্তমান পালোহি কাজিৰঙাত থকা বুঢ়ী আই মন্দিৰ তো ভাবিছোঁ ইয়াত আমি সেৱাভাগ কৰোঁ আৰু সেৱাভাগ কৰি পেলাই পুনৰ আমাৰ যাত্ৰা আজি আৰম্ভ কৰোঁ
বন্ধুসকল কাজিৰঙাৰ পৰা নাই কমেও 3 ঘণ্টা 3.5 ঘণ্টামান বাইক চলোৱাৰ পিছত আমি আহি বৰ্তমান পাই গৈছোহি ঢেকুৱাখোৱা নামঘৰলৈ সোমাই যোৱা মূল গেটখন। তো এয়া হৈছে ঢেকুৱাখোৱা নামঘৰলৈ সোমাই যোৱা মূল গেটখন। আপোনালোকে এই গেটৰ দিয়ে সোমাই যাব লাগিব ঢেকুৱাখোৱা নামঘৰলৈ। তো এতিয়া আমি বৰ্তমান ঢেকুৱাখোৱা নামঘৰলৈ সোমাই আহিছোঁ। আপুনি খুব বেছি 2 কিলোমিটাৰ বা 2.5 কিলোমিটাৰমান আপুনি মেইন গেটৰ পৰা সোমাই আহিব লাগিব। তাৰপিছত আপুনি ঢেকুৱাখোৱা নামঘৰ পাবহি। বন্ধুসকল আমি আহি পাই গ'লোহি ঢেকুৱাখোৱা নামঘৰ। তো এয়া হৈছে ঢেকুৱাখোৱা নামঘৰৰ মূল গেটখন। তো আৰু এয়া আগফালৰ কিছু পৰিৱেশ, তো নামঘৰৰ সন্মুখৰ কিছু পৰিৱেশ হয় এয়া। তো এতিয়া আমি ইয়াত চাকি বন্তি লগতে শৰাই দিম বুলি ভাবিছোঁ। আৰু এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু আপোনালোকে নামঘৰৰ ভিতৰলৈ সোমাই আহোঁতে এনেকুৱা ধৰণৰ বিভিন্ন ভগৱানৰ প্ৰতীক চিহ্ন আপোনালোকে দেখা পাব। আৰু লগতে ইয়াত বিভিন্ন ধৰণৰ ঘোষা তলত লিখা আছে। তো আপোনালোকে এইফালে সোমাই আহিব লাগিব। আৰু সোমাই অহাৰ পিছত আপোনালোকে দেখা পাব কীৰ্তন ঘৰলৈ সোমাই যোৱা গেটখন। আৰু এইফালে আপোনালোকে শৰাই লোৱা ঘৰ দেখা পাব। আপুনি যদি শৰাই বস্তু দিব বিচাৰে তাত গৈ পেলাই দিব লাগিব শৰাই লোৱা ঘৰত। আৰু আপোনালোকে এইফালে দি অহাৰ পিছতে আপোনালোকে কীৰ্তন ঘৰ পাব। আৰু এখন গেট আছে, মেইন গেট হয়। তো আপোনালোকে এইফালেও আহিব পাৰে। আৰু আপুনি চাকি ধূপ দিব হ'লে এই ঘৰটোৰ ভিতৰত দিব লাগিব। তো ইয়াতে আপুনি চাকি ধূপ দিব পাৰিব। এই ঘৰটোৰ বাহিৰে বেলেগত আপুনি চাকি ধূপ দিব নোৱাৰিব। আৰু ইয়াত দুগছি মেইন চাকি আছে। তো আপোনালোকে ইয়াত তেল দিওঁ বুলি ভাবিলে দিব পাৰিব। তো নিদিওঁ বুলি ভাবিলেও কোনো ধৰণৰ কথা নাই। তো সকলোৱে দিয়ে, যদি দিওঁ বুলি ভাবে আপুনি দিব পাৰিব। এই দুগছি মেইন চাকি হয়। আৰু এইটো চাকি জ্বলোৱা ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু যেতিয়া আপোনালোকে চাকি দিয়া ঘৰত চাকি দিবলৈ যাব, তেতিয়া আপোনালোকে সেই চাকি দিয়া ঘৰৰ সন্মুখতে এইজোপা গছ দেখিবলৈ পাব। এই গছজোপা 1450 শকত শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতে ৰুইছিলে বটবৃক্ষ। তো ইয়াত লিখা আছে চাওক, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত ৰোৱা বটবৃক্ষজোপা। তো এইজোপা হৈছে গছ, বহুত ডাঙৰ গছ হয়। তো আপোনালোকে সেই চাকি দিয়া ঘৰৰ সন্মুখতে এই দুজোপা গছ দেখা পাব। আৰু আপোনালোকে ঢেকুৱাখোৱা বৰ নামঘৰত দেখা পাব এইটো মুহা সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে। শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই মুহাটোতে ভৰি হাত ধুইছিলে। এতিয়া এই মুহাটোক লৈ পেলাই বহুতে কয় যে এইটো হয় ঢেকীয়াৰ মুহা হয়, বা কিছুমানে কয় কাঠৰ মুহা। তো আপুনি যদি জানে যে কিহৰ মুহা হয়, তো আপোনালোকে এই ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু আপোনালোকে নামঘৰৰ লগতে খুব এটা সুন্দৰ পুখুৰী পাব। চাওকচোন পুখুৰীটোৰ চাৰিওচাইডৰ পৰিৱেশটো চাওক, কি সুন্দৰ, একদম পূৰা নিজন জাল, পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকে। আপোনালোকে আহি পুখুৰীটোৰ পাৰতে জিৰণি ল'ব পাৰে, বা পুখুৰীটোৰ পৰিৱেশখিনি আপোনালোকে উপভোগ কৰিব পাৰে। চাওকচোন চাৰিওচাইডৰ পৰিৱেশটো আপোনালোকে চাওক, কি সুন্দৰ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব নাপাহৰিব। আৰু লগতে মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ যে মোৰ কোনো তেনেকুৱা ভ্লগছ ভিডিঅ' বনোৱাৰ এক্সপিৰিয়েঞ্চ নাই। ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰিব। খালি যদি ভাল হৈছে ভাল বুলি কমেণ্ট কৰিব, যদি বেয়া হৈছে বেয়া বুলি কমেণ্ট কৰিব। আৰু যদি ভাল হৈছে, আপোনালোকে যদি আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ঠাইৰ পৰা নতুন নতুন ভিডিঅ'বোৰ চাব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। তো গতিকে বন্ধুসকল, আকৌ নেক্সট ভিডিঅ'ত নতুন এখন ঠাইৰ পৰা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।